Hello everyone, কি খবৰ আপোনালোকৰ এয়া চাওক একদম গৰম গৰম ধোৱা ওলাই আছে পিঠাৰ পৰা তো অলমান পিঠা বনালো আজি এখিনি খাই আছো আমি ব্ৰেকফাষ্টত তো বলক ভিডিওটো ষ্টাৰ্ট কৰো এয়া আজি আমি বনাব ওলাইছো পিঠাৰ কাৰণে এয়া চাউল তিয়াই থৈছো এখিনি লব লাগিব পিছি নাইকলখিনি ফ্ৰিজত আছে না আৰু মাই অলপ নাইকলও ওলাই ৰুকি থৈছে আৰু এ নাইকল ৰুকি থৈ দিছে এয়া পিঠাগুৰি গুটে খুন্দা হৈ গৈছে এটো পিঠাগুৰি মায়ে কৈছে মায়ে এটো কি পিঠাগুৰিৰ এটা পিঠা নহয় বিভিন্ন ধৰণৰ পিঠা বনাব না মা তো আপোনালোকক দেখাম ভাবিম কি বনাম কি নবনাম এয়া অলপমান লৈছে এটো আজি ব্ৰেকফাষ্টত খাম বুলি ভাবিছো এটো অকমান নিমখ এটো অকন নিমখিয়া কৰিব না মা অকমান কোলা নিমখ দি দিছে ইয়াতে এখন মায়ে এখন বনাই চাইছিলে এখন ভালে হৈছে তেতিয়া নেক্সট এখন বনাব কণীখিনি আদে দি দিলে এতিয়া ওপৰত পিয়াজ পাত কাটি দিছে কণীখিনি এটিতে ঢাকন মাৰি থৈ দিব লাগিব না কি ধুনীয়া হৈছে চাওক এখন অলপ দেৰি ঢাকি থৈ দিছিলে আৰু এখন ব্ৰেকফাষ্টৰ কাৰণে এখনে মোৰ দেন এনাফ না মা সস লব আচাৰ লব খাই দিব Wow, sab ekhonot okoman di disse masala oporot ekhon ite ultai dibo ekhon ite ultai okoman 1 minute man dile so ehini পিঠাগুৰি খিনি যে আছিল এটাটো আমি ব্ৰেকফাষ্টত খালো আজি এটো নতুন ষ্টাইলত বনাইছে এটো হল আপোনাৰ পিঠাগুৰি নাইকল আৰু গুড় এইকিটা চাৰিটা সৰু সৰু বাটিত মাইক্ৰোওভেনত দি দিব আৰু এটো এটা হৈ গল আৰু এটো একেই হয় এটো হৈ গল আৰু এটো এতিয়া দিব এইখিনি জাস্ট মাইক্ৰোওভেনৰ পৰা উলালে আৰু এইখিনি ধুনীয়াকৈ হৈ গৈছে